বিধায়ক প্ৰদীপ হাজৰিকাক শাৰীৰিক প্ৰহাৰৰ ভাবুকি সামাজিক মাধ্যম ফেচবুকত মুকলিকৈ এই ভাবুকি এই ভাবুকি প্ৰদান কৰিছে উত্তৰ পূব ৰেলৱেৰ কৰ্মচাৰী চন্দন মালাকাৰে বিধায়কক প্ৰাণনাশৰ ভাবুকিত উত্তাল আমগুৰি দোষীক শাস্তিৰ দাবী যুৱ পৰিষদৰ উল্লেখযোগ্য যে 2006 চনৰ বিধানসভা নিৰ্বাচনৰ সময়তো প্ৰদীপ হাজৰিকা হৈছিল আততায়ীৰ চিকাৰ তেতিয়া দৈৱক্ৰমে ৰক্ষা পৰা প্ৰদীপ হাজৰিকাৰ প্ৰাণৰ প্ৰতি বৰ্তমান সময়ত এনেদৰে মুকলি ভাবুকি অহাত চিন্তা প্ৰকাশ কৰিছে আমগুৰিৰ অগপয় অভিযুক্ত চন্দন মালাকাৰক উচিত শাস্তি আৰু বিধায়ক হাজৰিকাৰ নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলাৰ দাবীৰে যোৱা 25 আগষ্টত অসম যুৱ পৰিষদৰ নেতৃত্বত ওলাই আহিল শতাধিক যুৱকৰ্মী আমগুৰি সমষ্টিৰ জননেতা প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ ওপৰত চন্দন মালাকাৰ জনক ব্যক্তিয়ে এটা কমেণ্ট কৰিছে সেই কমেণ্টটো আচলতে আজি আমগুৰি সমষ্টিৰ সমস্ত নাগৰিকৰ আত্মসন্মানত আঘাত লাগিছে যিজন নেতাই আমগুৰি সমষ্টিৰ কাৰণে গত 35 বছৰ ৰাজনৈতিক জীৱনত ত্যাগ কৰি আহিছে যিজন নেতাই অসমৰ জাতীয় চেতনাৰ বাবে IMDT আইন বাতিলৰ নিচিনা পদক্ষেপত তেখেতৰ কাৰ্যকালত কাম কৰি আহিছে তেনে এজন নেতাৰ বিৰুদ্ধে যিখিনি শাৰীৰিক আক্ৰমণ কৰা পৰ্যন্ত ভাবুকি আহি পৰিছে এই ভাবুকিত আমি অসম যুৱ পৰিষদ আমগুৰি সমষ্টি মিলি তথা শিৱসাগৰ জিলা সমিতি অত্যন্ত ক্ষুণ্ণ উল্লেখযোগ্য যে বৰ্তমানৰ শাসনৰ গাদীত থকা মিত্ৰ দলৰ এজন বিধায়কৰ প্ৰতি সামাজিক মাধ্যমত এনেদৰে প্ৰাণৰ ভাবুকি অহাত অনাগত সময়ত আমগুৰি তথা অসম আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়া অতিকে লক্ষণীয় হ'ব